এইফালে হাতত বৰটেঙা লৈ আমি ওলালোঁ পথাৰলৈ। কাষৰ বৌ এজনীহঁতৰ পথাৰত ধান কাটি আছিলে। তাৰপাছত তেওঁলোকেও একদম জলফাই লৈ গৈছিলে, আমিও বৰটেঙা লৈ ওলালোঁ। দেখিছেনে এইফালে পিহনাত পিচিয়ে আছে মানে জলফাই। এইফালে আৰু দুজনী বৌ আহিলে, মানে আজি টেঙা খাম পথাৰত। দেখিছেনে এইফালে দাদাই মানে পূৰা কলপাত যোগাৰ কৰি মেলি দিছে, আৰু এইফালে বৰটেঙা গুচাই আছে, মিক্সাৰকৈ খাম। এইফালে আকৌ মাও পালেহি, দেখিছেনে ল'ৰাক লৈ। তাৰপিছত ইমান ৰ'দ, আৰু তাতে বৰটেঙা খাই মেলি আহিলোঁ। আকৌ দুপৰীয়া চুজি অকণকৈ বনালোঁ, আমি যিহেতু বিয়ালৈ যাম। আৰু দুইজনী দেখিছেনে একদম চেম কাপোৰ পিন্ধি ল'লোঁ। আৰু এইফালে আমাৰ দেহাও ওলাইছে। তাৰপাছত আমি বিয়া ঘৰ পালোঁহি। বিয়াত অকণমানহে ক্লিপ ল'লোঁ দেই, মানুহ ধেৰ আছিলে, যিহেতু মই ভিডিঅ' কৰিব বেয়া পাওঁ। আৰু আহি আকৌ লাগিলোঁ মেচিনত। আকৌ আমাৰ দেহা দেখিছেনে একদম পাছতে পুতলাটো বান্ধি লৈছে, তাৰ হেনো এইটো লগৰীয়া। আৰু এইফালে ৰাতি সাজটো যোগাৰ কৰিব হ'লেই নহয়, মাছ আছিলে আজি ফুলকবিৰ লগত। এইফালে দেহালৈ মেগী বনালে। আজিলৈ বাই।